সাৰ কাৰখানা নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ এই নামৰূপ সাৰ কাৰখানাটোৰ কাৰণে 4,500 কোটি টকা আৰু ঝাৰখণ্ডৰ এটা সাৰ কাৰখানাৰ কাৰণে 6,000 কোটি টকা অনুমোদন জনাইছিল আৰু নিজে সেই সময়ত 2019 চনত সাৰ মন্ত্ৰী গৌৰা ডাঙৰীয়া আহি ইয়াতে কৈছিল যে 3 মাহৰ ভিতৰত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট নিৰ্মাণ কৰা হ'ব। গতিকে মোদী চৰকাৰৰ যি প্ৰতিশ্ৰুতিমূলক বা তেওঁলোকৰ প্ৰতাৰণাই বোলক এই প্ৰতিশ্ৰুতি বা প্ৰতাৰণাৰ যিখন তালিকা সেই তালিকাখন দীঘলীয়াকৈ আমি পৰ্যালোচনা কৰিব পাৰোঁ। নামৰূপ সাৰ কাৰখানা দেশৰ ভিতৰতে ইউৰিয়া উৎপাদন কৰা প্ৰথমটো সাৰ কাৰখানা আৰু এই সাৰ কাৰখানাটোত আমি একেবাৰে আন কাৰিকৰীগত কথালৈ আমি নেযাওঁ। আমি পোনে পোনে যদি কওঁ আমাৰ ইয়াৰ যিবিলাক ক্ষুদ্ৰ চাহ খেতিয়ক আছে, আমাৰ ইয়াৰ যিবিলাক চাহ বাগিচা কোম্পানী আছে, তেওঁলোকে নামৰূপ সাৰ কাৰখানাত উৎপাদন হোৱা যি ইউৰিয়া সেই ইউৰিয়াকে ব্যৱহাৰ কৰে, কাৰণ ইয়াৰ গুণাগুণৰ যিটো মানদণ্ড সেই মানদণ্ড অতি ভাল। ইয়াৰ এমোনিয়াৰ পৰিমাণ, ইয়াৰ নাইট্ৰজেনৰ পৰিমাণ আমাৰ বাহিৰৰ পৰা যিবিলাক এতিয়া